প্ৰিয় দৰ্শকসকল, আমাৰ সকলোৰে মনত আছে কণ্ঠশিল্পী ভিতালী দাসক। আৰু এইবাৰ মাঘ বিহুৰ এটা অনুষ্ঠানত কণ্ঠশিল্পী ভিতালী দাসৰ কন্যাগৰাকীয়ে গান পৰিৱেশনৰ সেই সময়তে সেই মঞ্চখনত উপস্থিত থকা কণ্ঠশিল্পী কৃষ্ণমণি নাথকে ধৰি কেইবাগৰাকীও শিল্পীয়ে ভিতালী দাসক সোঁৱৰণ কৰি ইতিমধ্যে কান্দি উঠা পৰিলক্ষিত হৈছে। সেইসমূহ দৃশ্য আমাৰ হাতত আছে। সেইসমূহ দৃশ্য প্ৰথমে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। মই কেনেকৈ মানি ল'ম যে ভিতালী বা নাই? যেতিয়া আমি একেলগে আহিছিলোঁ, কমলিকাক হাতত ধৰি ভিতালী বা আহিছিল। আহি মোলৈ চাই এনেকেই কৈছিল, যিহেতু মই ৰহালৈ আহিছোঁ সেইকাৰণে ৰহাৰ এটি গীত গাম, আৰু আজি কমলিকাৰ মুখত সেইকেইটাই শব্দ। মই নাজানো ইয়াত দৰ্শকৰ সেইটো অনুভৱ হ'ব পাৰে নে নোৱাৰে, কাৰণ সেইগৰাকী মানুহ মই তেওঁৰ লগে লগে নে তেওঁ মোৰ লগে লগে আছিল সেয়া মই নাজানো। ভিনদেউ আহকচোন। এই পৰিয়ালটো মোৰ লগত দীৰ্ঘদিনৰ পৰা জড়িত হৈ আছিল। তেওঁ যিদৰে কৈছিল, কমলিকাক তেওঁ শিকাই থৈ যোৱা নাই যে মঞ্চত গীত গালে এইকেইটা কথা কবি। আজি মোলৈ চাই তাই কৈছে, যিহেতু ৰহাত আছোঁ আৰু ৰহে দৈৰে আৰম্ভ কৰিছে। ছোৱালীজনীক লগ দিব লাগিব দেউতাই। এইজন মানুহৰ অসুস্থতাৰ কাৰণে ভিতালী বাই চিন্তা কৰিছিল যে মানুহজন অসুস্থ। শেষ যিটো অনুষ্ঠান আমি DY 365ত, সেইদিনা ভিতালী বাই কৈছিল যে এওঁৰ গাটো অকণমান বেয়া, বৰ চিন্তা বেছিকৈ কৰি থাকে। মই কৈছিলোঁ যে শেষলৈকে হাঁহি থাকিবা, চিন্তা কৰিবলৈ কিটো আছে, অসুখ বিসুখ হ'বই মানুহৰ। সেই সাহস দিয়া মানুহজনী নোহোৱা হৈ গ'ল। আজি ছোৱালীজনীক দেউতাকে অকলে লৈ আহিছে। মোৰ যিখিনি দৰ্শক আচলতে হয়তো তেওঁলোকৰ কাৰণে স্পষ্ট সেই সময়খিনি, যিদৰে মাতৃয়ে গাইছিল ৰহাৰে ঐ ৰহে দৈ, আজি দেউতাকৰ সন্মুখত সেইজনী ছোৱালীয়ে গাইছে ৰহাৰে ঐ ৰহে দৈ। মোৰ তেওঁক সুধিবলৈ একো নাই। আমি সকলোৱে আচলতে এই পৰিয়ালটোৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। ভিনদেউ সুস্বাস্থ্যৰে থাকক। কমলিকাক আপোনালোকৰ সন্মুখলৈ লৈ অনাৰ ক্ষেত্ৰত তেওঁৰ গুৰুৰ দায়িত্ব আছে, যিদৰে তেওঁৰ পত্নী ভিতালীক আপোনালোকৰ সন্মুখলৈ লৈ আহিছিল। কমলিকা এদিন ভিতালীক কন্যা হৈ নাথাকিব। কমলিকাৰ যি কণ্ঠ সঁচাকৈ ভিতালী বাৰ অন্তৰাত্মা কমলিকাত বিলীন হৈ গ'ল। সেই আমি ভিতালী বাৰ ৰূপে আছিলোঁ কমলিকাক পাইছোঁ। কমলিকা, মই বহুত বহুত মৰম দিছোঁ তোমাক, আগুৱাই যোৱা। আৰু সঁচাই আমি সকলোৱে ভাল পোৱা গীতসমূহে আজি শুনিম দেই। কৃষ্ণদাৰ চকুত চকু পানী। আচলতে যিগৰাকী শিল্পীক এই পৰ্যন্ত আমি প্ৰয়াত বুলি ক'ব পৰা নাই। ভিতালী দাস প্ৰয়াত নহয়, আচলতে কমলিকাৰ সংলগ্ন হৈ গ'ল ভিতালী দাস। সেই কণ্ঠেৰে কমলিকা আহিছে। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছে কমলিকাই। আচলতে শিল্পীৰ পৃথিৱীত খোজ দিবলৈ আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন। কেতিয়াও ভবা নাছিল তাই গীত গাব, বা মাকে কেতিয়াও কোৱা নাছিল যে অকণমানজনী আজিকালি গীত গাই হয়, তাই যদি এনেকৈ গীত গাব। আৰু মাতৃৰ গীতসমূহ লৈ আপোনালোকৰ সন্মুখলৈ আহিছে। এইবাৰ আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ কণ্ঠশিল্পী ভিতালী দাসৰ কন্যাগৰাকীয়ে সেই অনুষ্ঠানত পৰিৱেশন কৰা এটা গীতৰ কিছু অংশ।
ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ